Hey dosto, welcome to my YouTube channel Rana Vlogs. ড্ৰেছ পাতি চাই চাগে গমেই পাইছে ক'ত যাব ওলাইছোঁ আৰু এতিয়া যাম আমি বলবম। কিন্তু ক'ৰ পৰা যাম ক'ত যাম চব আপোনালোকক ভিডিঅ'ত জনাই আছোঁ। চাই থাকিব ভিডিঅ'টো অকণমান লাম্বা হ'ব পাৰে কিন্তু স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো। এনেহেন গাড়ী আহি পাইছে, গাড়ীটো চাজাই আছে, আপোনালোকক গোটেইখিনি দেখাই আছোঁ। যিহেতু চব মাহা ড্ৰেছত অহা নাই, আহিলে ভালকৈ দেখাম। আৰু এতিয়া মোৰ লগত আছে এটা বৰ্তমান নিগ্ৰ মানে মনটো হয় এনে নাম মাতো নিগ্ৰ বুলি বলবম বুলি কৈ দিছে গাইছ। আৰু আহক গাইছ আপোনালোকক দেখাই আছোঁ। जहाँ पवन बहे संकल्प लिए, जहाँ पर्वत गर्व सिखाते हैं, जहाँ पवन बहे संकल्प लिए, जहाँ पर्वत गर्व सिखाते हैं, जहाँ ऊंचे नीचे सब रास्ते भक्ति আৰু বাবাকে ডাক বাজাই আছে, কিন্তু এতিয়া নীলদাই প্ৰত্যেকবাৰে নীলদাই আমাক পতা দিয়ে এটা কিন্তু এই পতা ৰেডি হৈছে, পতা দি আছে গাড়ী চাই লওক। এই নীলদাই পতা দিব আহিছে, এই নীলদাই এটা চব স্কুলৰ পৰা পতা দিয়াই ৰাখোঁ গাড়ী চব দেখাই আছোঁ আপোনালোকক। চাই লওক নীলদাই আমাক এই পতা দিব আহিছে, এই চাই লওক। এতিয়া মোৰ পতা লগ গাইছে পতা লৈছোঁ গাইছ, আৰু এটা বাকী আছে গাইছ পতা ল'বা। চাই লওক যতীন দাই এবাৰ ফিনিচিং পতা দিব আহিছে, ফিনিচিং মাৰি আছে যতীন দাই। এয়া গাইছ যতীন দাই ফিনিচিং দিব আহিছে। এই চবকে দি আছে গাইছ কথা। चल हो भारत का जीवन की धूप में छाओ हो तुम, बस छूने से तर जाए सबसे पवित्र वो पाओ तुम, बस लिए ফটাটো দি বহুত ভাল লাগিল। আমি ক'ত ক'ত যাম এইটো ক'লে ভাল লাগিল। বৰ্তমান আমি যাই আছোঁ ধাৰেশ্বৰী। তাৰমানে 2 কিলোমিটাৰ মান আছে তাত। ধাৰেশ্বৰীৰ পৰা আহি আৰু আমি কামাখ্যা যাম। কামাখ্যাৰ পৰা যাই আৰু আমি হিমাচংগৰত থাকিম, তাতে কেঁচাৰ নিজে বান্ধি খাম। পানী মেথন ৰাতি 12টা বজাৰ পাছত আমি তাতে পানী ঢালিম। ঠিক আছে, এইখিনি আছিল আমাৰ যাত্ৰা কৰিম শিৱগঞ্জ বাবাক, সেইখিনিতে আমি যাম। চাই ৰাখোঁ গাইছ ভিডিঅ'টো স্কিপ নকৰাকৈ, মন্দিৰ দেখাই আছোঁ ভাল ভাল। এয়া এই ধাৰেশ্বৰে আহি পালোঁ গাইছ। আমি মই অলপ গাড়ীটো এয়াৰপৰ্ট আনিব। जहाँ पवन बहे संकल्प लिए, जहाँ पर्वत गर्व सिखाते हैं, जहाँ ऊंचे नीचे सब रास्ते भक्ति के सुर में गाते हैं, उस देवभूमि के ध्यान से मैं धन्य धन्य हो जाता हूँ, उस देवभूमि के ध्यान से मैं धन्य धन्य हो जाता हूँ। है भाग्य मेरा सौभाग्य मेरा, मैं तुमको शीश नवाता हूँ, मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ, मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ, हो जाता हूँ, हो जाता हूँ। ऋषि मुनियों के
চাই ক'ব গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ বাকীকেইটা ওপৰত গৈছে আৰু আমি দুটাই চিৰি দি আহি আছোঁ ভাত হৈছে কিন্তু গাইজ কিন্তু কি ক'ব আৰু বাবাৰ তাকে আহিছোঁ যাবই লাগিব চাই থাকক গাইজ এই ওপৰত আহি আছোঁ গাইজ হনুমান বাবাজীৰ মূৰ্তি পালোঁ তাত সেয়া কৰিলোঁ চম্ভুময় আৰু এতিয়া আমি আৰু ওপৰত যাম কিমান বা ওপৰত যাব লাগে নাজানো প্ৰথমবাৰ আহিছোঁ না চাই থাকোঁ গাইছ ভিডিঅ'টো বুদ্ধ টাউন বহি গৈছে নৰিলাৰ ওপৰত গাইছ বুদ্ধ টাউন বহি গৈছে চাই থাকক গাইছ আৰু ওপৰত যাব লাগিব কে বেলা কি হ'ল আরে ক্যামেরা অন করে দেখাবে উঠিয়ে পড়ছে ক্যামেরা অন করে দেখাবে উঠিয়ে পড়ছে চাই রাখো হ্যাঁ গাইস সানা কি হয়েছে যাওটো বলে ফাঁকা আছে নাকি এই উপৰত যাব লাগিব গাইস বহুত উপৰত আহিলোঁ চাই লওক নাজাৰা চাওক না নাজাৰা বহুত উপৰত আহি গৈছোঁ কেনে লাগছে হা কেনে লাগছে যাই আছোঁ নেলি আহিব লগাইছোঁ পাৰত আমাৰ এইকেইটা হেৰি গৈছে আৰু এই গুফাৰ ভিতৰত যাব লাগিব গাইছ চাই থাকক পিছলা কিন্তু যাব লাগিব গাইছ আহুৰ যাই মাথক নাকি ওপৰত যাই দেখাইছোঁ এইখিনি কিবা কৰি উঠি যাব ৰ'ব এই ওপৰৰ পৰা আহিলোঁ আহি মাতক এটাই তলত নামি আছে তলত নামি মাতক দেখাই আছোঁ जीवन की धूप में छाओ तुम चल हो भारत का जीवन की धूप में छाओ तुम बस छूने से तर जाए सबसे पवित्र वो पाओ तुम গোটেই মাহা বহি আছে চাই লওক উত্তমে বহি আছে একার বান্দৰ বাঢ় আছে গোটেই মাহা চাই লওক একার বান্দৰ বাঢ় আছে চাই লওক বান্দৰ হ'ল এইটো গাইছ মেইন বান্দৰ আমাৰ মেইন বান্দৰ আৰু এইটো এইবোৰ দাঁত মুনু গাইছ সেই ওপৰৰ পৰা আহিলোঁ এতিয়া চম্ভুময় তলত নামি যাই আছোঁ কোনো অহা নাই দুটাই নামি আহিছোঁ কিন্তু দুটাই আৰু আমাৰ এই মন্টু ভাই প্ৰথম আৰম্ভণিত দেখছে সিও আহি আছে একেলগে আমাৰ লগত আৰু আমি যাই আছোঁ তলক লগি চাই থাকক গাইছ আমি হৰিচল মন্দিৰৰ পৰা আহি পালোঁ এতিয়া গৈ আছোঁ পাৰ্বতী পাহাৰলৈকে চাই থাকক ভিডিঅ'টো গাইছ পাৰ্বতী পাহাৰত কেনেকুৱা আছে চব দেখাই আছোঁ গাইছ চাই থাকক जहाँ पवन बहे संकल्प लिए जहाँ पर्वत गर्व सिखाते हैं गाइस फाइनली पार्वती पहाड़ आए पालुई सिखाते हैं जहाँ ऊंचे नीचे सब रास्ते भक्ति के सुर में गाते हैं उस देवभूमि के ध्यान से मैं धन्य धन्य हो जाता हूँ उस देवभूमि के ध्यान से मैं धन्य धन्य हो जाता हूँ है भाग्य मेरा सौभाग्य मेरा मैं तुमको शीश नवाता हूँ मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ हो जाता हूँ हो जाता हूँ ऋषि मुनियों की है ये तपोभूमि
से तर जाए सबसे पवित्र वो पाओ तुम। बस लिए समर्पण तन मन से मैं देवभूमि में आता हूँ। है भाग्य मेरा सौभाग्य मेरा मैं तुमको शीश नवाता हूँ। मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ। मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ। मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ। मैं तुमको शीश नवाता हूँ और धन्य धन्य हो जाता हूँ, हो जाता हूँ। গাইছ আমি এতিয়া তললৈকে নামি আছোঁ। বহুত ভাগাত আছে সেইকাৰণে লাহে লাহে চাৰিজন বুলি বুলি আহি আছোঁ আৰু কি কৰিব লাহে লাহে আছোঁ। বেলি ডুবি গৈছে 5টা বাজিল গাইছ গধূলি বেলা হৈছে আন্ধাৰো হৈছে কি ক'ব আৰু লাহে লাহে আহি আছোঁ আৰু বাকীকেইটা আহাই নাই আমি প্ৰথম নামি আহা ভাগাত আছে আপোনাকতো দেখালোৱে গোটেইখিনি পাৰ্বতী পাহাৰৰ আৰু এইবাৰ গাইছ আমি কামাখ্যালৈকে যাই আছোঁ দৰ্শন কৰিবলৈ গাইছ চাই থাকিব গাইছ দেখাই আছোঁ আপোনালোকক। जहाँ पवन बहे संकल्प लिए जहाँ पर्वत गर्व सिखाते हैं। जहाँ पवन बहे संकल्प लिए जहाँ पर्वत गर्व सिखाते हैं। जहाँ ऊंचे नीचे सब रास्ते भक्ति के सुर में गाते हैं। उस देवभूमि के ध्यान से मैं धन्य धन्य हो जाता हूँ। उस देवभूमि के ফাইনেলি আশা পূৰণ হৈ গ'ল। বাবাক ধন্যবাদ দি দিছোঁ গাইছ বহুত ভাল লাগিল আজি গাইছ। গাইছ ফাইনেলি কামাখ্যাত আহি মানে বহুত ভাল লাগিল গাইছ বৈধ শান্তি পৰিৱেশ কিন্তু গাইছ বহুত ভাল লাগিল। আহিব আপোনালোকেও গাইছ যদি কোনোবা হোৱা বুলি ভাবি প্লেনিং কৰি আছে আহি যাব গাইছ বহুত ধুনীয়া গাইছ বহুত শান্তিৰ পৰিৱেশ চাওক না হাইহতো গ'লে একো নাই কিন্তু আমাৰ হাত লেট হৈছে কিন্তু গাইছ মানুহ কম ইমান নাই আমাৰ এই 10টা বাজি গ'ল গাইছ। সেই গাইছ মা কামাখ্যাত দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি দৰ্শন কৰি তলত নামি আহি আছোঁ গাড়ীলৈকে যাই আছোঁ যিহেতু আৰু বহুত দূৰ জেগা যাব লাগিব গাইছ আৰু মোৰ লগত আছে সুমন। মা কামাখ্যা দৰ্শন কৰি কেনে লাগিল বহুত ভাল লাগিল গাইছ মনত শান্তি লাগি গৈছে গাইছ যিহেতু এটা আশা আছিল আহিম বুলি আহি মানে বহুত ভাল লাগিল গাইছ আৰু আহিছোঁ বাবাই লৈ আহিছে বহুত ভাল লাগছে গাইছ বহুত ভাল লাগছে ক'ব নোৱাৰোঁ আৰু গাইছ। গাইছ সীমা শংকৰলৈকে আহিছোঁ আমি চাই লওক। ऊंची ऊंची वादी में बसते हैं भोले शंकर। ऊंची ऊंची वादी में बसते हैं भोले शंकर। कैसी ये लागी मुझको तेरी लगन गाऊं और झूमूं होके तुझ में मगन। ऊंची ऊंची वादी में बसते हैं भोले शंकर। ऊंची ऊंची वादी में बसते हैं भोले शंकर। भोले भोले চিনাকি প্ৰিয়
দাদাই নতুন বিয়াৰ পৰা বুলি আহিছে গাইজ। দাদাক লগ পাই বহুত ভাল লাগিল গাইজ, বহুত ভাল মানে গাইজ, বহুত ভাল লাগিল। দাদা কেনে লাগিল? এই মজা মজা লাগছে গাইজ, বহুত ভাল লাগছে দাদাক লগ পাই। দাদা কৰি আছে কেনে ভাল লাগি আছে কাৰণ দাদা আৰু ভীমা শংকৰত আপোনালোকে আহিব। একচুৱেলি ভীমা শংকৰ এইটো জুতিলিং বুলি কয়, কিন্তু জুতিলিং হয় জুতিলিং আছে জুতিলিঙৰ লিংক এটা আপোনালোকৰ তথাপি লিংকটো কেনে এটা ইয়াতে মানে মন্দিৰ স্থাপন কৰিব নোৱাৰে, হাতীয়ে মন্দিৰটো মানে হাতীয়ে পূজা কৰে, সেইকাৰণে মন্দিৰটো ভাঙিছে। সেইকাৰণে আপোনালোকৰ অকল লিংগটো দেখা পাব, লিংগটো সেয়াও দেখাব নোৱাৰে, কিন্তু বাকী পৰিৱেশটো দেখাব পাৰে। সেইকাৰণে মহাদেৱ আহি চাব। দাদা আমি বহুত ধন্যবাদ দিলোঁ। গুৱাহাটী দিছোঁ, মই ফোন কৰিছিলোঁ অলপ পিছত। এখন দাদাই গ'ল গাইড চাই ভিতৰত কেমেৰা এলাও নাই বাবে এইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিব পাৰোঁ চাগে, আৰু বাহিৰৰ পৰিৱেশটো দেখাব পাৰিম আপোনালোকক চাই থাকিব গাইড। गाऊं और झूमू होके तुझ में मगन, ऊंची ऊंची वादी में बसते हैं भोले शंकर, ऊंची ऊंची वादी में बसते हैं भोले शंकर, भोले भोले शंकर, भोले 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 शंकर, भोले रुद्र रूपा महादेवा त्रिकालदर्शी शंकरा, रुद्र रूपा महादेवा त्रिकालदर्शी शंकरा शंकरा। कोसों कोसों दूर जहां भी देखूं, चारों तरफ यहाँ जोगी योगी और है साधु, ये झरने नदियाँ बर्फ की चादर ओढ़े, खामोशी से रम जाते हैं तुझ में भोले, तेरा की सन्यासी सब जपते रहते हैं शिव शंभु, ऐसा लगे ये तेरे ही है मेरे शंभु, शरण में आके तेरी भक्ति करे, संगीत बन के मेरे साथ चले, ऊंची ऊंची वादी में बसते हैं भोले शंकर, भोले भोले शंकर, भोले ऊंची ऊंची वादी में बसते हैं भोले शंकर। पर्वत पे জল দৰ্শন কৰা হৈ গ'ল গাইজ, আমি হিমাশংকৰ বাবা এতিয়া বাবাই দি আহিলোঁ। এতিয়া আমি গৈ আছোঁ গাইজ, আৰু পানী ঢালি আহিলোঁ, পানী ঢালা হৈ গ'ল। এতিয়া গৈ আছোঁ তলৰ পিনে, আমি গাড়ীত যাব লাগিব যিহেতু গোটেইকেইটা, আৰু ঘৰলৈকে যাব লাগিব, সেইকাৰণে ৰখাতে দেৰি হ'ব, সেইকাৰণে আমি গোটেইকেইটা আহি গ'লোঁ গাইজ। আৰু দেখাই আছে গাইজ ভিডিঅ'টো আপোনালোকক গোটেইখিনি চাই থাকিব। पर्वत पे बैठा मेरा भोला शंकर, मैं उसका दीवाना, भोलेनाथ का हूँ मैं दीवाना। গাইজ ভিডিঅ'টো এইখিনিয়ে আছিলে, আপোনাক যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে আছিল গাইজ ভিডিঅ'টো।